হাই ফ্ৰেণ্ডছ, আজি স্নেহাবাহঁতৰ ঘৰত মোৰ ছেকেণ্ড দিনা হয় আৰু এতিয়া মই সিহঁতৰ ওচৰৰ নদী পাৰত যাব ওলাইছোঁ। তো আপোনালোককো দেখাম তাৰে প্লেচটো। আগতে এনেই মই ফটোত দেখিছিলোঁ, আহিব খুব মন আছিল। তো আজি ফাইনেলি দেখা পাম, তো আপোনালোককো দেখাম, আপোনালোকে চাই থাকক। ফাইনেলি আমি আহি পালোঁ পলাকবাৰী নদীঘাট, মিৰ্জাৰ ওপৰহালি গাঁৱৰ পৰা অলপ আঁতৰত। আৰু এতিয়া কম মই কাৰ ঘৰত আহিছোঁ। মই আহিছোঁ মোৰ সম্পৰ্কীয় বা এজনীৰ ঘৰত। তাইৰ ঘৰ মিৰ্জাৰ ওপৰহালি গাঁৱত। বাৰ ঘৰত অহা হোৱা নাছিল, বহুত বছৰৰ পৰাই প্লেনিং কৰি আছিলোঁ লগ কৰিম বুলি। সেইকাৰণে যোৱাকালি আহিলোঁ। বহুত আগতে কৈ আছিলোঁ বাক এই ঠাইখন দেখুৱাব। ফাইনেলি আজি আহিলোঁ। সঁচাই বহুত ভাল লগা এখন ঠাই, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। বিশেষকৈ আবেলি সময়ত ইয়াৰ পৰিৱেশটো চাবলৈ আৰু বেছি ভাল লগা হয়। আৰু গৰমৰ দিনত আহিও ভালেই লাগিব, যিহেতু চাৰিওফালে বতাহ বলি থাকে। এনেও ওচৰত নদী থাকিলে ভালেই লাগে। আপোনালোকেও কেতিয়াবা ইয়ালৈ আহিবচোন। হাই ফ্ৰেণ্ডছ, মই এতিয়া মোৰ ফ্ৰেণ্ডসকলৰ লগত চিনাকি কৰাই দিম। নয়ন, এয়া হৈছে নয়ন, ঘৰ ক'ত আমাৰ লোহাৰঘাটত। আৰু এয়া হৈছে স্নেহাবা। মই আহিছোঁ সিহঁতৰ তাত। আমাৰ ঘৰত আহিছে আৰু এয়া হৈছে মনজিত। তো এতিয়া আমি অলপ টাইম আছোঁ, ফটো উঠিলোঁ। তো বহুত ভাল লাগিল ঠাইখিনি। আগতে ফটোত দেখিছিলোঁ, ইয়াত আহি চাওক এইবাৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব। ইয়াত আহি খুবেই ভাল লাগিছে, বহুত ভাল লাগিছে ঠাইখিনি। মস্ত ভাল লাগছে দিয়ক। আমাৰ তাত আহিব না কি? আমাৰ তাত আহিব নেকি? ফুৰিব আহিব।